মই 10খন খালো ঐ দাদা যদি কিবা কাম কৰিব লাগিব দেই কিয় নকৰিম বহুত দিনৰ মূৰতো এসাঁজ খাবলৈ মাতিছে আমখিনি কয় পুৰা ভাত দবাই দিয়ে চাবি আকৌ বেছিকৈ নাখাবি হাগনি হ'ব ঐ তই টেনশ্যনে নকৰিবি মোৰ পুৰা ইঞ্জিন ক্লিয়াৰ হৈ আছে বাৰু জানো দে তোৰ ইঞ্জিন ক্লিয়াৰ আছে এতিয়া বল এডাল কি মানে সদায় চাৰ্জ নোলাও ৰে দাদা বহি আছে না ঐ আহিলি দাদা বহি ল চাৰ্জাৰ পাতলো কি বেয়া এই এডাল কিবা চাৰ্জ হ'লে কিবা চাৰ্জ দিলে চাৰ্জ নোলায় গম পাইছনে কিবা কুটিলে নেকি টেপ অলপকে মাৰি দিছোঁ কিবা অলপ গম পাইছনে দাদা কিবা কাম কৰিব লগা আছে নেকি দাদা আজি চব কাম কৰি দিম কাৰণ তেনেকে ইমান নাই কৰিব লগা জাষ্ট 6 কিলোমান ফালিব লগা আছে বেছি নাই আমি দুজন আছো ন আপুনি চিন্তাই নকৰিব দাদা যতে দুজন ততে নিয়ন্ত্ৰণ হয় নেকি দে 6 কিলোমানকে মোক ফালি দিবি দে আৰু মই ভিতৰৰ পৰা কুঠা এটা লৈ আহিব দেই মানে বইটা অলপ সময়খিনি খৰিখিনি দে এইখিনি তহঁতে ফালিব পাৰিবি নহয় আপুনি টেনশ্যন নল'ব দে হ'ব দে তহঁতে ফালি থাক মই বয়াকে চাহ লৈ আনো তহঁতৰ কাৰণে হা তহঁতে ফালিবি তহঁতে চাহ ল'বি ধুনীয়াকৈ দেই দে দাদা কম মানুহ নহয় দেই এইসোপা ইমান সোপা খৰি আছে নাই বুলি কৈছে খৰি দে হ'ব দে কাম কৰি থাক মাংস দি ভাত খাব পাম ন জয় শ্ৰীৰাম 1 hour later. ঐ চাচোন নাহিলে আকা দিব দে ভাল বস্তু বনাইছে চাগে তহঁতৰ কাম কৰি হ'ল নে হ'ল দাদা হ'ল যদি আৰু এটা বেলেগ এটা কাম আছে কৈ দিবি তহঁতে চাহ খাবি হা আৰু এটা কাম আছে ঐ তহঁতে সেইখন লৈ পেলাই একদম পুৰা বাৰীখন একদম পুৰা অকণমান চাফা কৰি দে পুৰা একো জংঘল হৈ গৈছে দেখিছনে পুৰা নকৰে তই লৈ একদম পুৰা হেৰি কৰি দে চাফা কৰি লাগি থাক দেই তহঁতৰ কাৰণে মই চাহ লৈ আহি আছোঁ হা চাহ লৈ আহি আছোঁ হা তহঁতে চিন্তা কৰিব নালাগে হা এইখিনি কৈ দে চাচোন নানিলে আকা এই চাহৰ লগত চাগে কিবা ভাল বস্তু বনাইছে সেইকাৰণে দেৰি হৈছে 1 hour later. তহঁতে লাল চাহ খাবি নে গাখীৰ চাহ খাবি লাল চাহ খাবি নে গাখীৰ চাহ খাবি গাখীৰ চাহকে খাওঁ দে তেতিয়া পেটটো অকণমান ডাঠ লাগিব গাখীৰ চাহকে দিব দে গাখীৰ চাহকে লৈ আনিম তহঁতৰ কাৰণে হা চিন্তা কৰিব নালাগে তহঁতে কাম কৰি থাক A few minutes later. তহঁতে চাহৰ লগত বিস্কুট খাবি নে মই আটা ময়দা কিবা লৈ আহিম ঐ বিস্কুট দেখাও বুজিছ আটাকে আনিব দে দাদা আটাকে লৈ আনিব হ'ব দে তেতিয়াহ'লে মই আটাকে লৈ আনো হা তহঁতে কাম কৰি থাক দেই A few moments later. তহঁতৰ এইটো কাম হ'ব তহঁতে আৰু এটা কাম আছে আৰু বেলেগ এটা কাম আছে সেইটো কাম কৰি লৈ পেলাই তহঁতে মই চাহ বনাই আছোঁ ৰুটিও বনাই আছোঁ তহঁতে সেইটো খাবি সেইটো কাম কৰি ল'বি ঐ কাম নাচোন কৈ আছে বহুত সোপা কাম ওলাই আছে আকৌ এই চালিখন মানে ভাল কৰি দিব লাগে বুজিছনে হা তহঁতে বঢ়িয়াকৈ চালিখন ভাল কৰি দে মই তাৰপিছত তহঁতৰ কাৰণে চাহ লৈ আহি আছোঁ হা কৰি থাক দেই বেলেগ খাটাৰ মানুহ দেই তেতিয়া বাবে 3টা কাম লগালে এতিয়া কিন্তু চাহে দিয়া নাই সি হয় দে মোৰো বৰ ভোক লাগিছে কি বা বনাইছে দাদাহে জানে আৰু তহঁতে ৰুটি চব্জিৰ লগত খাবি নে চাহৰ লগত খাবি চব্জি নহ'লেও হ'ব 1 hour later. তাৰ বাবে কিন্তু বহুত কথা শুনাই আছে কিন্তু দে অমুক আনিম তমুক আনিম এবাৰ কিবা সুধিব আহে মই এবাৰ কিন্তু যামগৈ হয় দে মোৰো বহুত টান লাগিছে এবাৰ যদি কিবা সুধিবলৈ আহে ময়ো যামগৈ তহঁতক চাহ গিলাচত দিম নে কাপত দিম নেখাওঁ তোৰ চাহ নাখাওঁ তোৰ ভাত নকৰোঁ তোৰ কাম নাহো তোৰ ঘৰলৈ আহিব চাহ খাইছে চাহ খাইছা Yeah, boy.